স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাক সকলক জনাও উষ্ম আদৰণি। স্মাৰ্ট আছাম ইউটিউব চেনেলৰ যোগেদি আজি মই আপোনাক সকলৰ মাজলৈ লৈ আহিছোঁ সম্পূৰ্ণ খচৰা NRCৰ পৰা নাম বাদ পৰা সকলৰ মাজত যিসকলৰ 1951 চনৰ NRC লিগেসি ডাটা কোড নাই, 1971 চনৰ 24 মাৰ্চৰ আগৰ কোনো ধৰণৰ ভোটাৰ তালিকাৰ লিগেসি ডাটা কোড নাই, সেইসকলে কেনেকৈ NRCৰ নাম অন্তৰ্ভুক্তৰ বাবে দাবী ফৰ্মখন পূৰ কৰিব আৰু কি নথি গ্ৰহণযোগ্য হ'ব, আজি মই সেই বিষয়ে ষ্টেপ বাই ষ্টেপ বুজাই দিয়াৰ চেষ্টা কৰিম। আমাৰ এই ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাই থাকিব। তেনেহ'লে আহক সময়ৰ অপব্যৱহাৰ নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দাবী প্ৰপত্ৰখন পূৰ কৰাৰ আগতে আপুনি ইয়াৰ পৰা দাবী প্ৰপত্ৰ পূৰ কৰাৰ নিৰ্দেশাৱলীসমূহ এবাৰ মনোযোগেৰে পঢ়ি ল'ব। এই দাবী প্ৰপত্ৰখন আপুনি ক'লা চিয়াহীৰ কলমেৰে পূৰ কৰিব। ক'লা চিয়াহীৰ কলমৰ বাহিৰে অন্য কোনো চিয়াহীৰ কলম ব্যৱহাৰ কৰিলে আপোনাৰ দাবী প্ৰপত্ৰখন গ্ৰহণযোগ্য নহ'ব। যদিহে 1951 চনৰ লিগেসি ডাটা কোড বা 1971 চনৰ আগৰ ভোটাৰ তালিকাৰ লিগেসি ডাটা কোড নথকাত আপোনাৰ নাম খচৰা NRCৰ পৰা বাদ পৰিছে, কিন্তু দাবী প্ৰপত্ৰ বি পৃষ্ঠাৰ তালিকা এত দিয়া নথিৰ ভিতৰত যিকোনো এখন নথি আপোনাৰ আছে, তেনেহ'লে আপুনি শংকিত হোৱাৰ কোনো কাৰণ নাই। আপুনি উপযুক্ত নথিৰে NRCৰ নাম অন্তৰ্ভুক্তিৰ বাবে দাবী জনাব পাৰিব। তেনেহ'লে কেনেকৈ আপুনি প্ৰপত্ৰখন পূৰ কৰিব, মই আপোনাক আমাৰ মাতৃভূমি অসমৰ এটা জনপ্ৰিয় ইউটিউব চেনেল স্মাৰ্ট আছামৰ যোগেদি আপোনাক দেখুৱাই আছোঁ। আপুনি ভিডিঅ'টোলৈ মন দিয়ক। প্ৰথমে আপুনি ইয়াত আপোনাৰ সেৱা কেন্দ্ৰখনৰ নাম লিখক। মই ইয়াত লিখিছোঁ পাণবজাৰ, আপুনি আপোনাৰ সেৱা কেন্দ্ৰখনৰ নাম লিখক। তাৰপিছত আপুনি 21টা অংকৰ ARN নাম্বাৰটো ইয়াত লিখক। পিছত আহক এইখিনিলৈ পৰিয়ালৰ সদস্যৰ বিৱৰণ। ইয়াত আপুনি চাওক 1A 1Aত খচৰাত অন্তৰ্ভুক্ত নোহোৱা সদস্যৰ বা দাবীদাৰৰ নাম। মই ইয়াত লিখিছোঁ পাপু কলিতা। তাৰপিছত চাওক ইয়াত আছে ক্ৰমিক নম্বৰ। ক্ৰমিক নম্বৰ আপুনি 1 2 3 এনেকৈ বহুৱাই যাব। তাৰপিছত ইয়াত সদস্যৰ ID। সদস্যৰ ID বুলিলে 2015 চনত দাখিল কৰা মূল NRC আবেদন পত্ৰত উল্লেখিত দাবীদাৰৰ মূল সদস্যৰ ক্ৰমিক নম্বৰ বুজায়। 2015 চনত দাখিল কৰা আবেদন প্ৰপত্ৰৰ ফটোকপি চাই তাত সদস্যজনৰ নামৰ বিপৰীতে থকা মূল ক্ৰমিক নম্বৰটো ইয়াত লিখিব। মই ইয়াত 1 বুলি লিখিছোঁ, আপোনাৰ সদস্যৰ ID নম্বৰ যিমান হয় আপুনি ইয়াত লিখিব। এতিয়া হওক বি পৃষ্ঠালৈ। বি পৃষ্ঠাত আপুনি একো লিখাৰ দৰকাৰ নাই। বি পৃষ্ঠা সেইসকলে পূৰ কৰিব যিসকলৰ 1951 চনৰ NRC লিগেসি ডাটা কোড আৰু 1966-71 চনৰ ভোটাৰ তালিকাৰ লিগেসি ডাটা কোড আছে। এতিয়া হওক প্ৰপত্ৰৰ চি পৃষ্ঠালৈ। ইয়াত আহি প্ৰথমে এ পৃষ্ঠাত থকা সদস্যৰ নামৰ বাওঁফালে থকা ক্ৰমিক নম্বৰটো ইয়াত লিখক। মই ইয়াত 1 লিখিছোঁ। আপুনি সদস্যজনৰ নামৰ বাওঁফালে থকা ক্ৰমিক নম্বৰটো ইয়াত লিখক। তাৰপিছত ইয়াত আছে 5A। 5A হ'ল ব্যক্তিজনৰ নাম। ব্যক্তিজনৰ নাম বুলি কওঁতে ওপৰত চাওক আপুনি 5A সম্পৰ্কৰ যোগসূত্ৰ দাবী কৰা লিগেসি ব্যক্তিৰ নাম, অৰ্থাৎ 1951 চনৰ 24 মাৰ্চৰ মাজনিশাৰ আগ পৰ্যন্ত অসমত বসবাস কৰা আপোনাৰ পিতৃ মাতৃ বা পূৰ্বপুৰুষৰ নাম। এতিয়া হওক 5B। 5Bত লিখা আছে তালিকা এৰ উপযুক্ত, চাওক ওপৰত লিখা আছে তালিকা এৰ উপযুক্ত নথিৰ ক্ৰমিক নম্বৰ 3 পৰা 14লৈ। তালিকা এ ক'ত আছে চাওক পৃষ্ঠা নম্বৰ বিৰ সোঁফালে থকা 3 পৰা 14লৈ। 3 পৰা 14লৈ সকলো নথি গ্ৰহণযোগ্য। আপুনি ইয়াৰ পৰা যিকোনো এখন নথি বাছি ল'ব পাৰে যিটো আপোনাৰ আছে। মই বাছি লৈছোঁ 3 নম্বৰত যিটো আছে ভূমি আৰু ৰায়তী স্বত্বৰ নথি। গতিকে ইয়াত থকা ক্ৰমিক নম্বৰ 3টো মই চি পৃষ্ঠাৰ 5Bত লিখিছোঁ।
চাওক মই 5B 3 বুলি লিখিছোঁ। এতিয়া চাওক 5C লিগেসি ব্যক্তিৰ লগত সম্বন্ধ। চাওক 5C লিগেসি ব্যক্তিৰ লগত সম্বন্ধ। ইয়াত পাপু কলিতা যিজন ব্যক্তিৰ মাটিৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিছে সেই ব্যক্তিজনৰ লগত পাপু কলিতা কি সম্বন্ধ আছে সেইটো লিখিব লাগিব। মই ইয়াত লিখিছোঁ পিতৃ, যিহেতু পাপু বৰুৱা মানৱ কলিতাৰ লগত সম্পৰ্ক পিতৃ, মানে পাপু বৰুৱাৰ দেউতাৰ নাম মানৱ কলিতা। যদিহে আপোনাৰ পূৰ্বপুৰুষৰ নাম 1971 চনৰ আগৰ অসমৰ কোনো নথিত নাম নাই, কিন্তু অসমৰ বাহিৰৰ কোনো ৰাজ্যত বসবাস কৰা নথি পাইছে, তেনেহ'লে সোঁফালৰ এইখিনি ঠাইত আপুনি পূৰ কৰিব। এতিয়া আহক প্ৰপত্ৰৰ ডি পৃষ্ঠালৈ। ইয়াত আপুনি সদস্যৰ ক্ৰমিক নম্বৰ লিখক আৰু দাবী জনোৱাৰ চমু বিৱৰণ লিখক। চাওক সদস্যৰ ক্ৰমিক নম্বৰ মই লিখিছোঁ আৰু ইয়াত দাবী জনোৱাৰ চমু বিৱৰণ লিখক। ইয়াত টাই কম হ'লে অতিৰিক্ত খালী পৃষ্ঠা ব্যৱহাৰ কৰি সোঁফালৰ পৃষ্ঠাৰ সংখ্যা লিখক। ইয়াত পৃষ্ঠাৰ সংখ্যা লিখক। তাৰপিছত তলত এইখিনি ঠাইত পৰিয়ালৰ মুৰব্বী বা প্ৰাপ্তবয়স্ক সদস্যই চহী কৰক। তাক ইয়াত পাপু কলিতাৰ চহী মই উদাহৰণ দিয়াৰ বাবে লিখি ৰাখিছোঁ। আপোনাৰ পৰিয়ালৰ মুৰব্বী বা আন কোনো প্ৰাপ্তবয়স্ক সদস্যই চহী কৰিব পাৰিব। আৰু ইয়াত যোগাযোগৰ ঠিকনা, ইয়াত যোগাযোগৰ ঠিকনা লিখিব। তাৰপিছত যদি অতিৰিক্ত প্ৰপত্ৰ ব্যৱহৃত হৈছে তেন্তে ইয়াত চি বুলি লিখি দিয়ক। ইয়াত দাবী দাখিল কৰা বা যিকোনো সদস্যই চহী কৰিব সেই সদস্যৰ ID লিখক। NRC বা অন্য বিষয়ৰ এনেকুৱা ধৰণৰ সহায়ক ভিডিঅ' আপডেট পাবলৈ আমাৰ চেনেল স্মাৰ্ট আছাম ছাবস্ক্ৰাইব আৰু বেল আইকন টিপিবলৈ নেপাহৰিব। লগতে শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ভিডিঅ'টো আপোনাৰ সহায়ক হ'লে এটা লাইক দিলে আমি উৎসাহ পাম আৰু বেয়া পালে ডিছলাইক দিয়ক। আমি শুধৰোৱাৰ চেষ্টা কৰিম। ধন্যবাদ।